তো নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো ঠিক আছে, ব'লক নহ'লে আগবাঢ়োঁ ভিডিঅ'টোলৈ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এনেকুৱা এটা ইণ্টাৰেষ্টিং বঢ়িয়া এপছ লৈ আহিছোঁ যোনটো এপছৰ যোগেদি আপোনাৰ ডিলিট হোৱা ফটো আটাইখিনি ঘূৰাই পাব। তো তাৰ বাবে আপুনি অ'পেন কৰিব লাগিব প্লে ষ্ট'ৰটো। কিন্তু প্লে ষ্ট'ৰটো অ'পেন কৰাৰ আগত এটা কথা কৈ লওঁ, যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষতে থকা বেল আইকনটো দবাই দিয়ক যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ঠিক আছে। তো আগবাঢ়োঁ ব'লক নহ'লে প্লে ষ্ট'ৰটোলৈ। তো ফাৰ্ষ্ট আপুনি অ'পেন কৰিব লাগিব প্লে ষ্ট'ৰটোৰ। এইটো প্লে ষ্ট'ৰ অ'পেন কৰি ল'লে বিন্দাছকৈ। তাৰপৰা আপুনি ইয়াত চাৰ্চ কৰিব লাগিব এপছটোৰ নামটো। তো এপছটোৰ নামটো চাৰ্চ কৰিবলৈ আপুনি ইয়াত চাৰ্চ কৰিব লাগিব ডিস্ক ড্ৰেগাৰ। মই অলৰেডি চাৰ্চ কৰাই আছে। তো এইটো এপছ মজা বঢ়িয়া এপছ, কিন্তু এপছটো আপুনি ইনষ্টল কৰাৰ আগতে এইটো চাই লওক। ইনষ্টল কৰিব বাৰু, সেইটো চাই লওক ফাৰ্ষ্টত। যদিহে আপোনাৰ এইটো মানে এতিয়া যোনটো হেণ্ডছেট চলাই আছে, যোনটো ফোন চলাই আছে, সেইটো ফোনৰ পৰা যদি আপোনাৰ ফটো ডিলিট হৈছে তেনেহ'লে ফটোখিনি গোটেই ঘূৰাই পাব। যদি আপুনি বেলেগ এটা ফোনত ফটো ডিলিট হৈছে আকৌ যদি এইটো ফোনত যদি এপছটো ইনষ্টল কৰি চায় তেনেহ'লে ঘূৰাই নাপায়। আপোনাৰ যোনটো ফোনৰ পৰা ফটো ডিলিট হৈছে সেইটো ফোনত এই এপছটো ইনষ্টল কৰিব, তেতিয়া আপোনাৰ সেইটো ফোনৰ পৰা যিমান ফটো ডিলিট হৈছে অল টোটেল এভৰিথিং ফটো ঘূৰি আহিব। আপোনাৰ ছমাহ হওক, এবছৰ হওক, এদিন হওক, দুদিন হওক, যিমান হওক, আৰু কালিও ডিলিট হৈ গ'লে বা পৰহি ডিলিট হৈ গ'লে অল টোটেল ফটো ঘূৰাই পাব, ঠিক আছে। তো এপছটো মোৰ ইনষ্টল কৰাই আছে বৰ্তমান। তো আপুনি এপছটো তাৰ বাবে অ'পেন কৰিব লাগিব, নহয় জানো। তো অ'পেন কৰিব বাৰু, খালি ভিডিঅ'টো লাষ্টলৈকে চাই ল'ব আৰু ভাল লাগিলে লাইক এটা কৰি দিব, ঠিক আছে। তো এপছটো অ'পেন কৰি ল'লে, মই অ'পেন কৰিলোঁ। তাৰপৰা আপুনি অকণমান দেৰি ৱেইট কৰিব লাগিব, ঠিক আছে। তাৰপৰা আপুনি পাৰ্মিশ্যন কেইটামান দিব লাগিব এপছটোত। মই দি গৈছোঁ পাৰ্মিশ্যন, আপোনালোকে এনেকৈ দি যাব আৰু। তাৰপৰা এলাউ কৰিব লাগিব। তাৰপৰা এলাউ কৰাৰ পিছত মোৰ দেখিছে বিন্দাছ ডাউনলোড হোৱাত লাগি গৈছে। বৰ্তমান মোৰ মোবাইলটোত যিমান ফটো আগতে ডিলিট হৈছিলে গোটেইখিনি ফটো ঘূৰি আহিছে। তো ডাউনলোড হৈছে দেখিছে আপোনালোকে, এইটো 1227, 1400, 1700 অল টোটেল। আপুনি যদি 10 মিনিট ৱেইট কৰি দিয়ে বা 20 মিনিট ৱেইট কৰে আপোনাৰ ফোনটোৰ পৰা যিমান ফটো আগতে ডিলিট হৈছিলে অল টোটেল ফটো ঘূৰি আহিব। মই আপোনাক গেৰাণ্টি সহ দিব পাৰোঁ। মই এপছটো ইউজ কৰিছোঁ, বঢ়িয়া বিন্দাছ এপছ, আপুনি ইউজ কৰি চাব পাৰে। তো বৰ্তমান পাৰ্মিশ্যনটো দি দিব লাগিব। দিয়া হৈ গ'ল, মোৰ ডাউনলোডিং হৈ আছে ফটো। আপুনি অলপ দেৰি ৱেইট কৰি দিব, আপোনাৰ ফটো যিমান আছে অল টোটেল ফটো ঘূৰি আহিব, ঠিক আছে। তো তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। তো অৱশ্যে ভিডিঅ'টো চাই পিনি এৰি থৈ নাযাব, লাইক কমেণ্ট কৰি দিব ভিডিঅ'টো কেনেকুৱা লাগে। তেতিয়াহে যেতিয়া মই আৰু এনেকৈ মোবাইলৰ ৰিলেটিভ ভিডিঅ' আনিবলৈ আগ্ৰহী পাম, মানে আপোনালোকৰ পৰা সাহস পাম, নহয় জানো। তো ঠিক আছে বাৰু, হ'ব দিয়ক আজিলৈ তেনেহ'লে ইমানেই। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক এটা বা কমেণ্ট এটা কৰি জনালেই হ'ল আৰু যদি আপোনাৰ লগৰ কোনোবা ফ্ৰেণ্ড আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো তেওঁলোকেও পায় আৰু নজনা কথা এটা শিকিব পাৰে। তো ঠিক আছে বাৰু আজিলৈ ইমানেই। তো বাই বাই, জয় আই অসম।